ৰাম ৰাম। আজি আছোঁ বগামাটিত ফুৰিব আহিছোঁ এনে। মই আহিয়ে পোৱা নাছিলোঁ, আজিয়ে আহিছোঁ। আজি গোটেই বেয়া লগা নাই। এইটো শিল বঢ়িয়া লাগছি। শিলে লৈ যাওঁ নেকি? এই এনে ফটো উঠি আছে। এই কৰ্ম চাওঁ এই মানুহগিলাৰ হা, এটা খাচী খাই কেনে এনেকে কিয় ভাঙি থৈ যাব লাগে। হেৰি বেলেগ নাই, এই 16-17টা মান আছিলোঁ আমি। সেই আমাৰ দেউতাৰ লগত কাম কৰা লগকেইটা সেনেকৈ বেছি নহয়, কেইটামান লগ আৰু উইংগাৰ লৈ আহিছোঁ। ধুনীয়াকৈ কুলচি আৰু ঠেকা মেকা হোৱা নাই আৰু। দে এইটাই চাহ খাব মাতিছে বোলে, তাকে মাহঁতে ফটো তোলা ইয়াতে। বেয়া লগা নাই গোটেই, কিন্তু মানুহ বেলেগ নাই আৰু আমিয়ে আছোঁ। আৰু এখন গাড়ী আহিছে সৰু এলটো কিবা আৰু দে কিছু বগৰী গছ আছে কিন্তু ইয়াতে, আৰু সেই বগৰী এটা বগৰী বাৰু পকা এটাই পাইছোঁ কিন্তু। দুটামান বুট খালোঁ, খাই কিনে এতিয়া হাত ধুব আছোঁ ৰ। সেইটোৱে তাতে খোৱা গৈছে আমাৰ। এই বগামাটিৰ ইফালে পাহাৰত বগাই আছোঁ, এই বুদ্ধ মন্দিৰত। কিছু ওখ আছে। এইফালে বগৰী খাই আহিলোঁ। আমাৰ এইকেইটা এইটো হ'ল বুদ্ধদেৱৰ মূৰ্তি। এইটোৱে মন্দিৰ আৰু বেলেগ যি কি নহওক, এইফালে যিটো এইটো ভিউ, এই যিটো এটা নজৰা কি সুন্দৰ লাগে। এইগিলা বেৰিয়াত দিছি, ইফালে পঢ়লি সঁচাই মৰব নাবাচেই, কি ওখ। জাগাখিনি ভাল লাগছে দে, ওপৰত আহি কিনে কষ্ট যিমান চাই কিনে কিন্তু ভাল লাগে। দে যাংগৈ দে। একবাৰ ইফালে আহিলোঁ, কিছু ভাল লাগছে কিন্তু। এইটো লিখা আছে পানী লেতেৰা নকৰিব, দৈ গাজৰি দাখালাম। বাহ গোটাই বেয়া লগা নাই, কিমান ডাঙৰ এৰিয়া বা ভাল লাগছে কিন্তু। এই ইখান পাহাৰ পাৰ হৈ কিনে সিটো চাইডে বোলে ভূটান। কিছু সোঁত আছে এইখিনিত হয়নে? গা ধুই বঢ়িয়া লাগিলে কিন্তু, এহেঁতে গা ধুইছে ইয়াতে। এইখিনিত গা ধুই মজা লাগিল হয়। চেণ্ডেলযোৰ নানিলোঁ না মই, চেণ্ডেল অনা হ'লে ইয়াতে নামিব পাৰিলোঁ হয়। এইখিনিত নহয় বাৰু, এনেই নামিলোঁ হয় আৰু। আৰু কেতিয়াবালৈকে আহিলে লৈ আহিম ৰ। এই জাগাখিনিৰ নাম যে বগামাটি, এইয়া বগা মাটি দেখিছা? এইগিলা শিল নহয় পায়, কিবা মাটি এইগিলা চব টান বাৰু মাটিখিনি। বগামাটি কিয় নাম বচ্ছি বুলি সুধিলি,
এইগিলা প্ৰমাণ ইয়াৰে মাটিগিলা বগা বগা। ফটো মাৰা মানুহ থাকিলে ফটো ধুনীয়া হ'লে যায়, কিন্তু কি কৰিম, ফটো মই তুলিব পাৰিম, কিন্তু মই তুলিলে মোৰ ফটো কেনেকৈ আহিব? এই সেন্দে কি কৰিছে বাৰু তাতে দুটা আছে, কিবা কৰিছে আৰু ক'ব নোৱাৰছোঁ আৰু। কিছু ডাঙৰ ডাঙৰ শিল আছে এইখিনিত। বঢ়িয়া মাংস চেন এটা পাই আছোঁ এই। কাৰ বা কোনে বা বনাইছে মাংস, বঢ়িয়া বনাইছে কিন্তু। দে আৰু যাওঁ ইফালৰ পৰা। এতিয়া গাড়ী চাড়ী লৈছে। পিছলৈকে যদি পাৰোঁ কেমেৰা চেমেৰা কিনি সেনেকৈ কেইটামান লগ হৈ কিনে আহিব লাগিব। এই যে বগামাটিত আইছা, কেনে ধৰণৰ অনুভৱ? কেনে লাগিছে? আগতে দেখা পাইছিলে নে নাই? আগতে দেখা পোৱা নাই, এয়ে প্ৰথম আৰু। আমি আৰু ভাত পানী খাই লাহেকৈ যাই থাকোঁ আৰু। যোৱাকালি বোলে ইয়াতে 2টামান বজাতে হাতী ওলাইছে, গতিকে আজি ওলাব লাগিলে আৰু কথাটো বেয়া হ'ব, গতিকে যাই থাকোঁ আৰু। তাৰ পৰা ভাত পানী খাই আমি মোটামুটি অলপ সোনকালে ওলাই আহিলোঁ। আহি কেনে ইয়াতে শুক্লে পাৰ্কত সোমালোঁ। এই ফুলটো কিন্তু মই ছিঙা নাই দেই, কোনোবাই ছিঙি কেনে ইয়াতে তলত পেলাই থৈ গৈছিল, তাকে মই তুলি লৈছোঁ আৰু। বাকী ইয়াতে আমি বেছি দেৰি কৰা নাই, মোটামুটি আধা ঘণ্টামান থাকি কেনে ঘৰলৈকে গুচি আহিছোঁ আৰু দিনে পৰে। দে আজিৰ কাৰণে আছোঁ দে, ৰাম ৰাম।